নমস্কাৰ, মই নীতিশ তালুকদাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। কেইটামান টেকনিকেল ভিডিঅ' দিলোঁ। আজি অলপ বেলেগকৈ আহিম বুলি ভাবিছোঁ। আপোনালোকৰ ওচৰত এটা বেলেগ টপিক লৈ আহিছোঁ। টেকনিকেল ভিডিঅ'নো আৰু কিমান দিম। তো এটা কথা কৈ লওঁ, আগতে যদি টেকনিকেল ভিডিঅ'বোৰ আপোনালোকে চোৱা নাই, ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত একাদিক্ৰমে আছে। যিকেইটা টেকনিকেল ভিডিঅ' একেদিনত দিলোঁ, সেই ভিডিঅ'কেইটা চাই ল'ব পাৰিব। তো আহক আজি আমি আজিৰ টপিকটোৰ ওপৰত আলোচনা কৰোঁ। তো বিষয়টো কি আছিল, যেতিয়া আমি গাঁঠি খাওঁ বা চৰচৰণি খাওঁ, তেতিয়া এই বস্তু চৰচৰণিটো যে আমি ভাত খোৱাৰ সময়ত খাওঁ, কিয় খাওঁ? তো আমাৰ কি কয়, ভাত খোৱাৰ সময়ত কোনোবাই নাম লোৱা বুলি কয়, বা কোনোবাই কৈছে যে তোমাৰ মনত পেলাইছে, ময়ে ভাত খাই আছোঁ মোক মনত পেলাইছে আপোন মানুহ, সেইকাৰণে মোৰ চৰচৰণি খাইছোঁ মই, বা মোৰ গাঁঠি লাগিছে। এই কথাটো হৈছে আমাৰ এটা লোকবিশ্বাস বুলি ক'ব পাৰোঁ, বা মানুহে কয়। কিন্তু আচলতে মূল কথাখিনি কি, কিয় আমি চৰচৰণি খাওঁ? তো আহক আমি এই বিষয়ে আলোচনা কৰোঁ। মানে কি হয়, আমাৰ যিটো দেহটোত দুডাল, মানে আমাৰ দেহটোত দুডাল নলী, এডাল হৈছে উশাহ নিশাহ লোৱা নলী আৰু এডাল খাদ্য নলী। দুয়োডাল নলী মানে মুখৰ পৰা বা নাকৰ পৰা উশাহ নিশাহ, আৰু মুখৰ পৰা হৈছে খাদ্য নলী। দুয়োডাল যাই কি হয়, দুয়োডাল লগ হৈ যায়, আৰু লগ হৈ অলপমান তলত দুয়োডাল পৃথক হৈ যায়। মানে এনেকৈ আহি ইয়াত লগ হ'ল, দুয়োডাল লগ হ'ল, এনেকৈ ডিঙিয়েদি যায়, গলেদি যায়, ইয়াত পৃথক হৈ যায়। হয় কেনেকুৱা হয়, এনেকুৱাকৈ ভাগ হৈ যায়। তো ইয়াতে কি হয়, যেতিয়াকৈ ভাগ হৈ যাব, তেতিয়া এফালে উশাহ নিশাহ যায় আৰু আনফালে যায় আমাৰ খাদ্যখিনি। তো আমি যেতিয়া উশাহ নিশাহ লওঁ, নাকেদি লওঁ বা মুখেদি লওঁ আৰু ভাত খাই থাকোঁ, যাই দুয়োটা লগ হৈ যায়। তো কি হয়, যেতিয়া আমি মানে খুব সোনকালে খাব চেষ্টা কৰোঁ, তেতিয়া কি হয়, তো কি হ'ল, দুডাল নলী থাকে, উশাহ নিশাহ খোৱা নলীয়েদি ভাত এটা সোমাই গ'ল বা যিকোনো খোৱা বস্তু সোমাই গ'ল, যাই তাত বাধা এটা সৃষ্টি কৰে। বাধা সৃষ্টি কৰি হয় কি, উশাহ নিশাহ ল'ব নোৱাৰা হওঁ আৰু আমাৰ কাহ উঠি যায়। কাহ উঠি যোৱাৰ কাৰণে আমাৰ চৰচৰণি খাওঁ। তো এইটো কাৰণতেই, মূল কাৰণটো এইটোৱে, আমি তেতিয়াই চৰচৰণি খাওঁ যেতিয়া আমাৰ উশাহ নিশাহত বাধা পৰি যায়। এনেও আমাৰ মানে গলটোত যদি কোনোবাই জোৰত টিপি ধৰে, তেতিয়া যেতিয়া উশাহ নিশাহত বাধা পাওঁ, তেতিয়াও কাহ উঠে। তো ঠিক একে ঘটনা হয়, উশাহ নিশাহ লৈ থকাত তাৰমানে কি হয়, যিকোনো খোৱা বস্তু এটা যাই মানে বাধা দি দিয়ে, বাধা দি দিলে উশাহটো ওলাই আহিব নোৱাৰা হয় বা সোমাই যাব নোৱাৰা হয়, তাৰ ফলত আমাৰ কাহ উঠি যায়। তো এইটোৱে হৈছে আমাৰ চৰচৰণি খোৱাৰ মূল কাৰণ। কিন্তু আমাৰ আগৰে পৰা কোৱা হয় যে ভাত খাওঁ বা অন্য বস্তু খালে, যেতিয়া অলপ সোনকালে খাবলৈ যত্ন কৰোঁ, তেতিয়া ভাতটো এইডাল উশাহ নিশাহ লোৱা নলীয়েদি সোমাই যায় আৰু কাহ উঠে। আৰু চৰচৰণি খাওঁ আৰু মানুহে কয় কি, মোৰ কোনোবাই নাম লৈছে, মানে মোৰ কথা মনত পেলাই কোনোবাই মোৰ কথা কৈছে, মই চৰচৰণি খাইছোঁ বা মোৰ গাঁঠি লাগিছে। তো আচলতে কথাটো এনেকুৱা নহয়, যদিও আমি এনেকুৱাকৈ কওঁ, সৰু ল'ৰা ছোৱালীক হওক বা যিকোনো মানুহকে আমি এনেকৈ কওঁ, কিন্তু মূল কাৰণটো আজি আপোনালোকৰ আগত মই দাঙি ধৰিবলৈ যত্ন কৰিলোঁ। যিয়েই নহওক, এটা সৰু কাৰণেই হওক, মই আপোনালোকৰ ওচৰত অৰিজিনেল কাৰণটো দাঙি ধৰিলোঁ। তো নিশ্চয় আপোনালোকে এইটো কথা, বহুতে জানে এইটো কথা, কিন্তু যিসকলে নাজানে তেওঁলোকে জানি ভাল পালে চাগৈ। কাৰণ ইমান দিনে নাম লোৱা বুলি কৈ থকা বস্তুটো আজি তাৰমানে ফটফটীয়া পৰিষ্কাৰ হ'ল, আচলতে নাম লোৱা নহয়। তো গতিকে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।